ফুটকেইটা বৰ বেলেগ টাইপ হা গুড মৰ্নিং সকলোকে আৰু আজি হ'ল আমাৰ 3 নম্বৰ দিন আৰু 3 নম্বৰ দিন আৰু কি কৰিম আৰু আগবেলা মানে এতিয়া 9টা বাজিছে আৰু আমাৰ ট্ৰেইন আছে 6টা বজাত আৰু আমি এতিয়া যাম চিৰিয়াখানা চাবলৈ আৰু সুন্দৰকৈ আপোনালোকক ভিডিঅ'বোৰ দেখাই যাম আৰু আমাৰ লগত আছে এয়া প্ৰদীপ জোতা ঠিক কৰি আছে আৰু এয়া বিকি ভাই হা না কেনেকুৱা লাগিলে এই 3 দিন ঘূৰি কেনেকুৱা লাগিলে হা একুলেন কেনেকুৱা লাগিলে আৰু প্ৰদীপ কেনেকুৱা এইবিলাক চোৱা আকৌ ৰাইজৰ মুখলৈ এবাৰ হাই বুলি কৈ দিয়া অঁ অলপ ব্যস্ত আছোঁ মানে বেগবোৰ ৰেডি কৰি আছে আৰু এতিয়া ওলাই দিম আৰু আমি চব বেগ চেগবোৰ ৰেডি কৰি আছোঁ আৰু এইটোৱে 3 নম্বৰ দিন আৰু শেষ ভিডিঅ' আৰু ধুনীয়াকৈ ভিডিঅ'বোৰ আপোনালোকক দেখাই যাম সুন্দৰকৈ ভিডিঅ'বোৰ চাই থাকিব এতিয়া ৰেডি হৈ লওঁ আৰু মইতো ৰেডি হ'লোঁ আকৌ ৰেডি হৈ আছে চাই থাকক ভিডিঅ' শেষলৈকে দিব লৈছোঁ আৰু এতিয়া চিৰিয়াখানা চাবলৈ যাম বৰষুণ দি আছে মানে বাহিৰত বহুত বৰষুণ মানে আৰু এই আমাৰ প্ৰদীপ ৰেডি হৈ গ'ল হয় নাই আমি চিৰিয়াখানা পাওঁ চিৰিয়াখানা যাম অঁ তাৰপৰা চিৰিয়া খাওঁ আগৰে অঁ আৰু আপোনালোকক সুন্দৰকৈ ভিডিঅ'বোৰ দেখাই থাকিম চাই থাকিব এতিয়া যাব এতিয়া আমি অটত গৈ আছোঁ এতিয়া অটত উঠি আছোঁ আৰু এয়া আৰু এইজন আৰু এতিয়া অটত গৈ আছোঁ চাই থাকক আৰু বৰষুণটো দি আছে মানে এতিয়া এৰিছে আৰু এতিয়া আহি পালোহি আৰু সোমাম আৰু এতিয়া হ'ল নাই দাদা বেগ উলিয়াল নাই কলাক্ষেত্ৰ কিমান দূৰ হা বেগ উলিয়াল নাই এতিয়া নামি ল'লে বেগটো ভালকৈ থবা কিন্তু দেই এতিয়া নম্বৰ লৈছে আৰু ভিতৰলৈ সোমাই গৈ আছোঁ আপোনালোকক সুন্দৰকৈ ভিডিঅ'বোৰ দেখাই থাকিম চাই থাকিব কেনেকুৱা এতিয়া আমি এই চিৰিয়াখানাৰ ভিতৰলৈ সোমাই যাম এয়া প্ৰদীপে গৈছে টিকেট কাটিবলৈ আৰু বিকিক দিলোঁ বেগকেইটা ধৰিবলৈ আৰু টিকেট কটাৰ পিছতে যাম ভিতৰলৈ এতিয়া আমি টিকেটটো কাটি ল'লোঁ এয়া টিকেট কটাৰ চিষ্টেমটো হ'ল মানে আপোনালোকে যদি অনলাইন আছে অনলাইনে টিকেট কাটিব পাৰিব আৰু কেছ কিন্তু নলয় দেই এতিয়া আমি অনলাইন টিকেট কাটি লৈ এতিয়া ভিতৰলৈ সোমাই যাম আপোনালোকক সুন্দৰকৈ দেখাই যাম চাই থাকক প্ৰদীপ গৈ আছে যাওক আগত যা ইয়াত বেগবিলাক থৈ ল'লোঁ আৰু বেগৰ কিন্তু আপোনাৰ 10 টকা লৈছে বেগ চেগবোৰ থৈ হা কিনাৰতে হোটেল এখন আছে হোটেলখনত কিন্তু আপোনাক বেগৰ 50 টকাকৈ ক'ব আপোনালোকে নথ'ব ভিতৰলৈ সোমাই আহিব আৰু পুলিচ মানে থাকে আৰু গাৰ্ডকেইজনক দি দিব 10 টকাকৈ দি দিব আপোনাক টিকেট নম্বৰ দিব টিকেট নম্বৰটো আপোনাৰ বেগত লগাই পিনে আপোনালোকে ভিতৰলৈ এণ্ট্ৰি কৰি আহিব পাৰিব আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ দেখাই থাকিম চাই থাকিব ঐ কি মজা মৰমৰে মইনা চিৰিয়াখানা এইটো জিৰাফ জিৰাফ এটা আছে দেখাইছোঁ জিৰাফ দেখিছোঁ চৰাই দেখা জিৰাফটো দেখাই দিছোঁ আপোনালোকক আপোনাক জুম কৰি দেখাইছোঁ এইটো চাওক হা আৰু এটা সেইটো ওপৰত উঠি আছে চাওক সেইটো ওপৰত উঠি আছে আৰু এটা এইটো কোলা এইটো হা আৰু আপোনালোকক হৰিণা দেখাই দিছোঁ এয়া হৰিণা চাওক কিমান দেখিছে নাই এইবিলাক কোৱা ৰেডি হৈ আছে বোকা কৰি দিছে একদম
দিন হৈ নাচাওক এইখিনি এতিয়া বিন্দাছ হৰিণা আৰু জিৰাফ চাই ল'লোঁ আৰু চাই লৈ আৰু বেলেগ বস্তু আছে আৰু দেখাই আছোঁ ব'লক তেনেহ'লে আহিছে হয় নাই গৈ থাকক বৰ ধুনীয়াকৈ চাই আছা দেই তোমাকে দেখিলোঁ বাৰু এতিয়া এইডোখৰতে হয় নাই পাৰি হেই বিকি কেনেকুৱা লাগিছে হা মজা বহুত আছে আৰু দেখাই আছোঁ সুন্দৰকৈ চাই থাকক নেকি আজি বিন্দাছ লাগিছে হয় খালি ঘটনা এটা হ'ল মানে কি হ'ল মোবাইলটোৰ একুলেনত মানে পৰি পিনে পানী সোমাই গ'ল এতিয়াও একুলেনত গ'লে মোবাইল লৈ নাযাব মানে ৱাটাৰপ্ৰুফ নহ'লেতো নিনিবই মোবাইল হয় নাই বিশেষকৈ পানীত আৰু গোটেই এৰিয়াৰ মেপখন ইয়াতে আছে এইখন চাই আমি গোটেইবোৰ গৈ থাকিম চৰাই চাবলৈ সোমাই গৈছোঁ চৰাই ধনেশ পক্ষী আছে দেখিছে নাই এয়া ধনেশ পক্ষী এয়া আৰু সোমাই যাম ভিতৰলৈ এইকেইটা বান্দৰ চাওক কেনেকুৱা ধৰণৰ চাওক ওলমি আছে চাওক ভিতৰত একদম ওলমি আছে একদম সেইকেইটা বোলা আৰু ভিতৰত যাওঁ বোলা আজিকালিতো ঈগল দেখাই নোপোৱালৈ এই ঈগল চৰাই চাওক কি সুন্দৰ এয়া চাওক ঈগল এইকেইটা চাওঁতে ঘাম ওলাই গৈছে ন হা আৰু আছেই মাজতে আছে এয়া ভাটৌ কি সুন্দৰকৈ কিলকিলৰি মাত কি সুন্দৰ এয়া চাওক বুজিছেনে এয়াই ভাটৌ চৰাই সকলো বহি আছে আৰু ভাটৌ চৰাই আপোনালোকক দেখালোৱে আৰু আছে আৰু ভিতৰলৈ সোমাই গৈ থাকিম দেখাই থাকিম মানে এইকেইটা বস্তু চাওঁতে মানে উঠিব লাগে যে ভাগৰ লাগিলেই আৰু দেখাই আছোঁ ৱেইট কৰক আৰু এটা চৰাই চাওক এইটো কি আছে ওপৰত সেইটো নামটো নাজানো দেই এবাৰ জুম কৰি দিছোঁ এইটো কি নাম নাজানো আৰু এতিয়া এইফালে গৈ আছোঁ কাছ এটা এইটো চৌপা দেখাই দিছোঁ এইটো বগা এতিয়া আমাৰ চৰাই পাতখিনি শেষ হৈ গ'ল নাই এতিয়া আৰু বেলেগ কি দেখাম আৰু যি পাৰোঁ এতিয়া ওপৰলৈ এনেকৈ এইফালে যোৱা নাই এইফালে যাম বোলা কি মজা লাগিছে নহয় কি ক'ব আৰু শিয়ালো দেখাম বাৰু শিয়াল এটা দেখিছোঁ বাৰু শিয়াল নে কি নাজানো বাৰু শিয়াল নহয় মানে এইটো চাওক ইয়াত লিখা আছে দেও ছাগলী আৰু সেই বহুত দূৰত আছে চাওক মই এবাৰ জুম কৰি দিছোঁ এয়া চাওক দেখিছেনে আৰু এইখিনি চাওক শিয়াল বুলি প্ৰথমতে ভাবিছিলোঁ শিয়াল নহয় কিন্তু দেই নে কি কোৱা তোমালোকে হা দেও ছাগলী হয় নাই আমাৰ মানুহখিনি পালে সেইটো খাই আমাৰ মানুহখিনি পালে সেইটো খাই থাকোঁ ব'লা এতিয়া গৈ আছোঁ কৰিব বেকে আৰু বিকি বেকে মোৰ আকৌ পাৰ আকৌ চাৰ্জ আকৌ মোৰ মানে ঘণ্টাত 1000 টকা হা পাৰ চাৰ্জ হয় নি তুমি গাইড নে কি ব'লা এয়া হ'ল বন মেকুৰীয়া পোষ্টাৰখন লগাই থৈছে ইয়াত আৰু মেকুৰীটো ওপৰত উঠি আছে চাব দেই এবাৰ জুম কৰি দিছোঁ তলত নামি মানুহ পাৰিলে তলত নামিব লাগে বুলি নাজানো এইবোলা ভাবি আছে কি বুলি কি আহিছে বুলিব তাত টোপনি ধৰিছে সি শুই আছে কেনে একদম ভাগৰ লাগি গৈছে পুৰা ভাগৰ লাগি গৈছে বস্তুটো পাহাৰৰ ওপৰত ন এইটো পাহাৰৰ ওপৰত ন কষ্ট হয় অলপ কষ্ট হয় তেও আপোনালোকৰ কাৰণে মানে দেখাবলৈ মানে ইমানখিনি ওপৰলৈ উঠি আহিছোঁ আৰু সকলোৱে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব বহুত কষ্ট কৰিছোঁ আৰু মোৰ মোবাইলটো বেয়া হ'ল কিন্তু এওঁ মোবাইলতে ভিডিঅ' কৰিছোঁ চবে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক এটা কৰি থৈ যাব আৰু দেখাই আছোঁ ভিডিঅ' সুন্দৰ এটা পৰিৱেশ চিৰিয়াখানা
হা আৰু একো নাই আগতে বোলে আৰু বহুত কিবা কিবি আছিলে মানে বহুত কিবা কিবি আছিলে সেইবিলাক কিছুমান মৰি গ'ল কিছুমান মানে বেমাৰ হৈ গ'ল এতিয়া যি পাইছোঁ আপোনালোকক দেখাই আছোঁ আৰু চাই থাকক এটা মৈ চৰাই এবাৰ জুম কৰি দিছোঁ এইটা মৈ চৰাই নে কি কোৱা হা মই ময়ূৰ চৰাই ওচৰলৈ যাবলৈ মন আছে হা ময়ূৰ চৰাই ফালে মই যাম হয় ঘৰ আৰু ভালুকৰ পৰা ফটো মানে লগাই থৈ দিছে আৰু এইফালে এইটো চাইডে যাব লাগিব এইটো চাইডে ঐ ৰ সোনকালে গুচি নাযাবি তহঁতি খোজকাঢ়িব পাৰিছে নাই হা খোজকাঢ়িব পাৰিছে নাই খোজকাঢ়িবলৈ পাৰিছে নাই পাৰিছোঁ পাৰিছে অঁ ন তোমাতকৈ বেছি পেটটোৱে হিলিছে হয় অঁ কি কোৱা তুমি ঘূৰি আছে পুৰা মুদত আছে মৰ্ণিং ট্ৰিপ আছে ইভিনিং ট্ৰিপ ই সেইকাৰণে ঘূৰি আছে নেকি এনি টাইম ঘূৰি আছে চাওক হা হয় অকণমান চিঞৰিবি নি ভাই ভাই এতিয়া বাঘটো আপোনালোকক দেখালোৱে আৰু কি পাওঁ নাই কি কবি কি হা ভালুক এটা আছে কিন্তু ভালুকটো সেই ভিতৰত ভিতৰত সোমাই আছে এয়া ভালুক এটা হা কি হৈ গ'ল হয় নি হয় নি আপোনালোকক জলহিষ্টি এটা দেখাই দিছোঁ মানে জলহিষ্টি এইফালেতো সি পানী দিলে পানীত সোমাই পিনে পানীত সোমাই দিলে সি হয় নাই শিং থকা মানে হেৰি হৰিণা এইখিনি চাওক শিং থকা দেখিছেনে আৰু সেই পানীটো সোমাই দিলে নহয় সেই পানীত সোমাই দিলে নহয় পানী সোমাই দিলে এতিয়া উলিয়াব লাগিব তাক হা জেচিবিৰ কাৰণে উলিয়াব লাগিব অলপ তোমাৰ সমানে কথা নাই সি হা আপোনাৰ চাইজটো দেখাই দিয়ক হা আৰু আপোনাৰ চাইজটো দেখাই দিয়ক আপুনি যদি লগত পৰি থাকে অঁ কোন মানুহ ধৰিবই নোৱাৰিব তাৰ লগত আৰু লগতে তোমাকো আকৌ দেই এইটো এটা ভালুক চাওক কেনেকৈ আহি আছে দেখিছেনে তাৰ পজ দেখো পুৰা আহি আছে দেখিছেনে পুৰা এয়া ভালুক চাওক হেল্ল' তোৰ লগৰ এটা লৈ আনিছোঁ কি তাৰ লগৰ এটা লৈ আনিছোঁ একে নহয় জানো তোমাৰ দেখাটো এই ভালুকটোৰ নিচিনাই হয় কেনে 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 দেখাই দিয়ক বোকাটো এইটো এটা চাওক হাই হা আইও আৰু ভালুকটো এয়া দেখিলেই আপোনালোকে ভালুকো দেখাই দিলোঁ আৰু লগত এটা আছে এইটো ভালুক ইয়ে পালোঁ কেলা হা গাটো ইয়াৰ নোম আছে গোটেইখন হয় নি হয় নি এইকেইটা চাওক এইকেইটা আহা 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 চুমা এটা খাবা অঁ মুতিছা চুচু দেখাই দিছা আমাক চুচু দেখাই দিছা ব'লা গৈ থাকোঁ এতিয়া আৰু দেখাই আছোঁ এতিয়া মানে কুঁহিয়া এডাল দি দিম চাব দেই এইডাল আহি আছে চাওক গম পাই গৈছে দেই নে পহু চাওক হেৰি আছে নিগনি পহু নিগনিৰ নিচিনা দেখিবলৈ অঁ পহু নিচিনা চিন আছে এইটো কাৰণে নিগনি পহু দিয়া হৈছে নামটো অঁ এই মানুহৰ সপোন বহুত দেখিলে এতিয়া অৰিজিনেল সপোনো চাই লওক সেইকেইটা চাওক এবাৰ জুম কৰি দিছোঁ ওচৰত খালি ফেঞ্চিংবোৰ দিয়া আছে নহয় এইটো গতিকে অকণমান দেখাত প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ এয়া চাওক কা এই গছজোপা তাক চাবলৈ সোমাই আহিছোঁ হা নাই হৈ আছে ভাগৰ লাগি গৈছে দেই কিমান দেখাম আৰু আপোনালোকক
আৰু এইফালে আৰু আছে দেখাই দিছোঁ আহক আহি থাকক কেমেৰাটো লৈ আহি থাকক আহি আছে এয়া হ'ল গঁড় এয়া হৰিণা গঁড় বুজিছেনে হৰিণা এয়া আৰু এয়া গঁড় আৰু হৰিণা একেলগে ধৰি আছে চাওক এয়া বনৰীয়া গাহৰি আইটো এইখিনি শিয়াল কওকচোন সাপৰ ঘৰটো হা ইমনি আৰু এইটো পেট পেলাই শুই আছে ঘৰিয়াল চাওক ধৰিবকে নোৱাৰি ঘৰিয়াল এটা যে শুই আছে বুলি পটককৈ দেখোঁতেহে দেখা পালোঁ আৰু ঘৰিয়ালটো মানে যেনেকৈ শুই আছে একদম ধৰিবই নোৱাৰি মই মানে সমজিবই নোৱাৰিছিলোঁ যে ঘৰিয়াল এটা শুই আছে বুলি একদম আৰু আগলৈ আছে আৰু কিবা কিবি দেখাই আছোঁ বোলক দেখাই আছোঁ আৰু এয়া মস্ত বগলী পুখুৰীটো ছাইডত ৰখি আছে চাওক এয়া তাত মানে কি হ'ল চৰাই চিৰিকটি মানে সেইবিলাক বেছি আছে আৰু চাবলগীয়া মানে বস্তু সেইখিনিয়ে আছে আৰু সাপ মানে এতিয়ালৈকে দেখা নাই সাপ চাবলৈ গৈ আছে এতিয়া আৰু এয়া হ'ল সাপৰ ঘৰ এতিয়া আপোনালোকক সুন্দৰকৈ সাপ দৰ্শন দিম এয়া সাপৰ ঘৰ হা সেইবিলাক এইবিলাক সেইটো হৈ আছে অজগৰ পুৰি সাপ এয়া চাওক গছত উঠি আছে নে এইটো বুজি কেনে লাগিছে চাই হা তই সোমাই দিকে যা এতিয়া আমি সৰ্প চাই ওলাই আহিলোঁ নেকি হা মানে চাগে মানে এই চিৰিয়াখানাত প্ৰথমজন মানুহ আপুনিয়ে মানে যোনজন মানুহে ইউটিউবত মিউজিক লগাই পিনি সাপ নচাবলৈ গৈছে মানে অকণ চাইছোঁ ৰিয়েকশ্যন কিবা কয় নেকি একোৱেই নহয় একদম এনেকৈ শুই আছে এতিয়া আৰু চাই আছোঁ হৰিণা দেখিছোঁ আৰু এইটো হৰিণাটো অপেন ঘূৰি ফুৰিছে মানে ভয় নকৰে একদম মানুহৰ লগত থাকে সি একদম মানুহৰ লগত থাকে আৰু এটা এইটো পানীত দেখিলোঁ ঘৰিয়াল ঠোঁটটো দীঘল কি ঘৰিয়াল নাজানো আৰু এইটো চাওকচোন ভালকৈ মাতিছে তোক যা যা মাতিছে আকৌ যা আকৌ পুৰা চিৰিয়াছ পুৰা চিৰিয়াছ তোক মাতিছে যা গৈ যা আৰু যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ এয়াই আছিল চিৰিয়াখানা ভিডিঅ' এতিয়া ওলাই যাম পিন্ধি আছে আমি মিউজিয়ামত সোমালোঁ ভিতৰত মিউজিয়ামত সোমালোঁ খালী ফটো মাৰিবলৈ নিদিয়ে ভিতৰত দেই আৰু নাই মানে হয়নে হয়নে ভিডিঅ'টো বনাওঁতে পৰিয়ে গ'লোঁ নহয় এয়া চক পৰি গ'লোঁ পেণ্ট চেণ্ট চব বৰবাদ হৈ গ'ল টেংকি এটা পাইছোঁ ধুনীয়াকৈ ধুই লৈছোঁ ধুলেও লাভ নাই পেণ্টটো চেঞ্জ কৰিবই লাগিব ধুনীয়াকৈ পেণ্টটো এতিয়া চেঞ্জ কৰি ল'ম গৈ তাৰমানে কি হ'ল আৰু আহি থাকোঁতে মানে এই পিছৰ এডোখৰ আছিলে পিছৰ ডোখৰত মানে পৰি গ'লোঁ এতিয়া সেইকাৰণে ড্ৰেছ চেঞ্জ কৰিবলৈ লৈছোঁ চব
এয়া ড্ৰেছ চেঞ্জ কৰিবলৈ লৈছোঁ ড্ৰেছটো তেনেকৈ চেঞ্জ কৰি ল'ম আৰু বেলেগ ড্ৰেছ আনিছোঁ বাৰু চেঞ্জ কৰি ল'ম আৰু ভৰি হাত নাভাঙিলে সেইটোৱে বহুত ডাঙৰ কথা নে কি ক অঁ আৰু চেঞ্জ কৰি লওঁ আৰু ভিডিঅ' এতিয়া আমি চিৰিয়াখানা চাই ওলাই দিলোঁ আৰু ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ মানে পৰিলোঁ যে একদম বেয়াকৈ দুখ পালোঁ মানে কিন্তু ভৰি হাত নাভাঙিলে এইটোৰ পৰা হ'ল এইটোৰ পৰা চব হয় নাই হা আমাৰ সৰু দাদাজনো আজি আমি ঘৰলৈ যাব লাগিব হয় নাই ঘৰলৈ যাব লাগিব বহুত দিন হ'ল বহুত দিন মালা মনত পৰি আছে মালা মনত পৰি আছে এতিয়া আমি ঘৰলৈ যামগৈ আৰু এতিয়া ওলাই দিছোঁ চিৰিয়াখানাৰ পৰা